মই আকৌ কৈছোঁ যদি গৰুৰ মাংসৰ কথা কৈছেতো মোৰ তীব্ৰ প্ৰতিবাদ আছে মই আকৌ কৈছোঁ যদি গৰুৰ মাংসৰ কথা কৈছেতো মোৰ তীব্ৰ প্ৰতিবাদ আছে মোৰ তাক লৈতো ডাঙৰ ঘটনা হ'ব পাৰে আমি খোৱা মাংস তেওঁ খোৱা কোনটো কৈছোঁ তেওঁ ছাগলী খাই যদি আমি খালোঁ ঠিক আছে তেওঁ মুৰ্গী খালে আমি খালোঁ ঠিক আছে তেওঁ যদি পৰ্ক খায় বা গাহৰি মাংস খায় ঠিক আছে কংগ্ৰেছেও কেতিয়াবা কয় AIDFেও কয় কমিউনিষ্টসকলেও কয় সংবিধানৰ কথা কয় আমি যেতিয়া কেতিয়াবা কিছুমান কথা কৈ দিওঁ তেতিয়া কৈ দিয়ে সংবিধানত এইটো নাই তেওঁলোকে সংবিধানৰ কথা কয় সংবিধানত লেখা আছে গো হত্যা বন্ধ হ'ব লাগে এই সংবিধানৰ পৰিপন্থী কথাবিলাক কোনে কয় মই আকৌ কৈছোঁ যদি গৰুৰ মাংসৰ কথা কৈছেতো মোৰ তীব্ৰ প্ৰতিবাদ আছে মোৰ তাক লৈতো ডাঙৰ ঘটনা হ'ব পাৰে আমি খোৱা মাংস তেওঁ খোৱা কোনটো কৈছোঁ তেওঁ ছাগলী খাই যদি আমি খালোঁ ঠিক আছে বাৰু তেওঁ মুৰ্গী খালে আমি খালোঁ ঠিক আছে তেওঁ যদি পৰ্ক খায় বা গাহৰি মাংস খায় ঠিক আছে কিন্তু তেওঁ যদি উল্টা পুল্টা কথা কৈছে আমি কিন্তু মানি নাথাকোঁ ঠিক আকৌ কৈছোঁ তেওঁ যদি মুৰ্গী খায় আমাৰ ক'ব লগা নাই তেওঁ যদি গাহৰি খায় মোৰ ক'ব লগা নাই তেওঁ যদি ছাগলী খায় আমি যি খাওঁ সেয়া খাই ক'ব লগা নাই কিন্তু আমি নোখোৱা মাংসৰ কথা যদি কৈছে তাৰ তীব্ৰ প্ৰতিবাদ মুখ্যমন্ত্ৰীয়ে খাব লাগিব তেনেকুৱা হ'বলৈ মই কৈছোঁ তেওঁলোকে আমি খোৱাখিনি যদি তেওঁলোকে খায় আপত্তি নাই ক'লোঁ নহয় গাহৰি মাংস যদি খায় আমাৰ আপত্তি নাই যদি মুৰ্গী মাংস খায় আপত্তি নাই আমি খাওঁ বিভিন্ন ছাগলী খালে আপত্তি নাই কিন্তু যদি বেলেগ কথা কৈছে সংবিধানত নথকা তেতিয়া কিন্তু কথা বেয়া হ'ব কি কাৰণত ক'বলৈ সকীয়াই দিছোঁ বেয়া কথা যদি কৈছোঁ মই নাজানো নহয় আপোনালোকে কৈছে মাংসটো তেওঁ কি মাংস কোৱা নাই কিন্তু মই কথাখিনি কৈ দিছোঁ মোৰ লাইনটো মই টানি দিছোঁ আমাৰ লাইনটো টানি দিছোঁ যদি গাহৰি মাংস খাই আমাৰ আপত্তি নাই আমিতো খাওঁৱেই অসমীয়া মানুহে সকলোৱে খিলঞ্জীয়া মানুহে ট্ৰাইবেলসকলে সকলোৱে খাওঁৱেই যদি মুৰ্গী খাই আমাৰ আপত্তি নাই যদি ছাগলী খাই আপত্তি নাই বেলেগ সংবিধানত যদি বন্ধ কৰা মাংসৰ কথা কয় জন্তুৰ কথা কয় সংবিধানত হত্যা কৰিব নোৱাৰা জন্তুৰ কথা যদি কৈছে তেতিয়া কিন্তু ডাঙৰ অপৰাধ ইয়াৰ বিৰুদ্ধে কিন্তু বহি থকা নহ'ব আইনী ব্যৱস্থা ল'ব নেকি মই নাজানো এতিয়া কেনেকৈ ক'ব তেওঁতো কোৱা নাই তেওঁ যদি কৈ দিয়ক যে তেওঁ এইটো কথা সংবিধানত যিটো বস্তু মানা কৰা আছে সেইবিধ মাংস যদি কথা কৈছে আমি কওঁ তেতিয়াতো আইনী ব্যৱস্থা ল'ব নিৰ্বাচন অহাৰ সন্মুখতে তেওঁ নিৰ্বাচন এই ক'তো বেলেগত ঘূৰি ফুৰে বিদেশত ঘূৰি ফুৰে মুম্বাইত থাকে অসমততো নাথাকেই ডুবাইত থাকে ইলেকশ্যনৰ সময়তে আহি পেলাই বৰপেটা মনত পৰে ধুবুৰী মনত পৰে আৰু আবুল তাবুল কথা কয় আবুল তাবুল কথা নক'বলৈ আজমল ডাঙৰীয়াক মই আহ্বান জনাইছোঁ সকীয়াই দিছোঁ আৰু পুনৰ তেওঁ জৰা ফুকাৰ ৰাজনীতি এইবিলাক কৰি তেওঁলোকে ভোট লৈ আমাৰ পৰা নাপায় मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।